Welcome back to my YouTube channel. Hello guys, আজি বনাব লৈছো হাঁহ আৰু কোমোৰাৰ এটা সুন্দৰ ৰেচিপি। এতিয়া হাঁহটো মাৰি ল'ব লাগিব। ওয়েট আছে দে হাঁহটো। চাওক চটপটাই আছে। এতিয়া হাঁহটো মাৰি লৈছো। মাৰিবলৈ ইমান দেৰি লাগে। ফাইনেলি গাইস হাঁহটো মৰিলে। এতিয়া ওপৰৰ পাখিবিলাক অকমান গুচাই ল'ব লাগিব যিহেতু ৱাটাৰপ্ৰুফ হাঁহ। গাইস গৰম পানীখিনি এতিয়া হাঁহটো ওপৰত দি দিওঁ, ঢিলা হ'ব, লাহে লাহে পাখিবোৰ ধুনীয়াকৈ গুচ খাব। তাৰপিছত হাঁহটো জুইত পুৰিম। জুইত পুৰিলেহে হাঁহটোৰ পৰা তেল ওলাব, খাই আৰু মজা লাগিব। এতিয়া গাইস পলম নকৰি পাখিখিনি গুচাই লওঁ, তাৰপিছত হাঁহটো পুৰিম। গাইস এতিয়া পাখিখিনি গুচাই হাঁহটো শেষ হৈ গ'ল। এতিয়া সৰু সৰু পাখি আছে, এইবোৰ মানে পুৰিলে গোটেইবিলাক যাবগৈ ধুনীয়াকৈ। আৰু এতিয়া পুৰিব লৈছোঁ জুইত। জুই জ্বলি আছে। হাঁহটো চাই থাকক, পুৰি আছোঁ। গাইস ফাইনেলি হাঁহটো পুৰি শেষ হৈ গ'ল। এতিয়া কাটি কুটি বাছি লওঁ, তাৰপিছত ৰেচিপিটো বনাবলৈ আৰম্ভ কৰিম। আৰু এতিয়া প্ৰথমতে হাঁহৰ ঠেংকেইটা কাটি লওঁ, তাৰপিছত পেটটো ফালি পেটু উলিয়াই ল'ম আৰু পেটুখিনি থৈ দিম, ৰাতিপুৱা খাম। মানে কিনা হাঁহৰ পেটত দিলেগৈ মহ বুলি কয় যে, তেনেকুৱা কথা। পেটু আৰু হাঁহৰ পাখিবিলাক ৰাতিপুৱা খাবলৈ থৈ দিম। এতিয়া ভিডিঅ'টো চাই থাকক, এনজয় কৰক। এতিয়া মাংসখিনি কাটি শেষ হৈ গ'ল। এইখিনি বনাম আৰু পেটুখিনি ৰাতিপুৱাৰ কাৰণে ফ্ৰিজত ভৰাই ৰাখি দিম আৰু চাফা কৰিম ৰাতিপুৱা তাকে বনাই খাম। এতিয়া জুইশাললৈ যাওঁ আৰু ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ।
টেষ্টি এইটো উঠে আৰু খাই মস্তি লাগে। নিমখ 2 চামুচ দিব লাগিব। হাঁহ মাংস জুইত বনালে বহুত টেষ্টি হয় খাবলৈ। এতিয়া সেইকাৰণে জুই একদম ডাৱৰকৈ জ্বলাই দিছোঁ। উতলি আছে মাংস। বেছি দেৰি নালাগে আৰু সিজি শেষ হ'ব। তাৰপিছত চাব ফাইনেল লুক। ইমান ধুনীয়াকৈ উতলি আছে চাওক। পানী গল 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 গলকৈ উতলি আছে। এতিয়া চাওক ফাইনেল লুক। যি সুন্দৰ চামনি পৰিছে, একদম এতিয়াও উতলি আছে। জুই কমাই দিয়া হ'ল তথাপিও উতলি আছে। চাওক সিজি গ'ল ধুনীয়াকৈ মাংস। এতিয়া খাওঁ।